নমস্কাৰ ভিউৱাৰ্ছ, মই এডভোকেট শৰ্মা পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকে কেনেদৰে ফ্ৰীতে লিগেল এইড পাব পাৰে বা ফ্ৰীতে কেছ চলাব পাৰে। আদালতত যেতিয়া কেছ চলে বহুতে হয়তো পইচাৰ কাৰণে কেছ চলাব নোৱাৰে বা বহুতে ভয় কৰে। আজি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব কেনেদৰে আদালতত ফ্ৰী পইচা খৰচ নকৰাকৈ কেছ চলাব পাৰি। গতিকে বলক পলম নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকলৈ জনাব বিচাৰিছোঁ মই যে বহুতে মোক কমেণ্ট কৰি থাকে যে মোৰ কণ্টেক্ট নাম্বাৰ লাগে, মোৰ লগত কণ্টেক্ট কেনেকৈ কৰিব, এইবিলাক সুধি থাকে। আপোনালোকক মই জনাওঁ যে আপোনালোকে মোক ইনষ্টাগ্ৰাম যোগে আপোনালোকে মোক ফ'ল' কৰিব পাৰে আৰু তাত আপোনালোকৰ মেছেজ লিখিব পাৰে। তাত ইনষ্টাগ্ৰামত মই ত্ৰিদীপ শৰ্মা নামত আছোঁ, আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাৰ লগতে আপোনালোকে মোক ফেচবুকৰ পেজত ফ'ল' কৰিব পাৰে, তাত এডভোকেট শৰ্মা বুলি আছোঁ, সেইটো মই লিংক বাৰু ডিছক্ৰিপশ্যনত দি দিম। তাতো আপোনালোকে মোক ফ'ল' কৰিব পাৰে আৰু তাৰ লগতে তাত মেছেজ লিখিব পাৰে। আপোনালোকৰ সমস্যাবোৰ আপোনালোকে পেজত লিখি পেলাই তাত আপোনালোকৰ কি সমস্যা আছে সেইবিলাক লিখাৰ লগতে আপোনালোকৰ কণ্টেক্ট ডিটেইলছ দি দিব। যদি মই আপোনালোকৰ প্ৰয়োজন বোধ কৰোঁ তেতিয়াহ'লে আপোনালোক নিশ্চয় মই কণ্টেক্টো কৰিম। গতিকে আপোনালোকে কণ্টেক্ট ডিটেইলছটো তাত দি দিব আৰু লগতে আপোনালোক কমেণ্ট যোগে আপোনালোকে জনাব পাৰে যে আপোনালোকৰ কি সমস্যা আছে এই ভিডিঅ'ত কমেণ্ট কৰি পেলাই। আৰু যদি এই ভিডিঅ'টো উপযুক্ত বুলি ভাবে তেতিয়াহ'লে আপোনাৰ লাইক কৰিব আৰু লগতে আপোনালোকৰ প্ৰিয়জনৰ ওচৰত শ্বেয়াৰ কৰিব। তো এতিয়া আৰম্ভ কৰিছোঁ। লিগেল এইড, যিটো লিগেল এইড ছাৰ্ভিচ আছে, সেই লিগেল এইডটো কি বাৰু? ফ্ৰী লিগেল এইড কি হয়? ফ্ৰী লিগেল এইড হ'ল যেতিয়া আপুনি আদালতত এটা গোচৰ চলাব। আপোনালোকৰ আদালতত গোচৰ চলালে তাত আপোনালোকৰ মান্য অধিবক্তা যেতিয়া নিয়োগ কৰিব তেখেতক এটা ফিজ দিব লগা হয়। তেখেতৰ এটা ফিজ থাকে। গতিকে বহুত মানুহ আছে আমাৰ সমাজত যিবিলাকে সেই ফিজটো এৰেঞ্জ কৰিব নোৱাৰে বা তেখেতৰ যোগ্যতা সিমানখিনি ফিজ দিয়াৰ কাৰণে নাই, কিন্তু তেখেতক এজন ভাল এডভোকেটো লাগে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সলনি চৰকাৰে সম্পূৰ্ণ ফিজ বহন কৰিব লিগেল ছাৰ্ভিচ অথৰিটিৰ দ্বাৰা। আৰু লিগেল ছাৰ্ভিচ অথৰিটিৰ দ্বাৰা যেতিয়া ফিজ বহন কৰিব তাত আপোনালোকে আবেদন মৰ্মে আপোনালোকৰ অধিবক্তা নিয়োগ কৰিব পাৰে। মনত ৰাখিব, আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে মান্য অধিবক্তা নিয়োগ কৰিব পাৰে, কিন্তু সেই অধিবক্তাজন যিটো লিগেল ছাৰ্ভিচ অথৰিটি আছে তাৰ পেনেলত থাকিব লাগিব। দ্বিতীয়তে, আপোনালোকৰ গোচৰ সংক্ৰান্তীয় সকলো ধৰণৰ খৰচ লিগেল ছাৰ্ভিচ অথৰিটিয়ে বহন কৰে। ইয়াৰ লগতে যি নথি তৈয়াৰ কৰিব লাগে, যি নথি প্ৰিণ্ট কৰিব লাগে বা কিবা নথি যদি চাৰ্টিফাইড কপি স্বাক্ষৰিত নকল কপি উলিয়াব লাগে, সেইবিলাক খৰচো সম্পূৰ্ণভাৱে লিগেল ছাৰ্ভিচ অথৰিটিয়ে বহন কৰে। ইয়াৰ লগতে আপোনালোকৰ গোচৰ নাই কিন্তু আপোনালোকে বিচাৰিছে যে কোনো মান্য অধিবক্তাৰ পৰা আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰিব। যেতিয়া অধিবক্তাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে তেতিয়া এটা ফিজ দিব লগা হয়, কিন্তু তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে লিগেল ছাৰ্ভিচ অথৰিটিৰ দ্বাৰা ফ্ৰীতে লিগেল এডভাইচ পাব পাৰে। মই বাৰু আজিলৈকে চাৰ্জ কৰা নাই কোনো ধৰণৰ এডভাইচৰ কাৰণে ফি, আৰু চাৰ্জ নকৰোঁ। আপোনালোকে মোক যেতিয়া কণ্টেক্ট কৰিব তেতিয়া মোৰ পৰা ফ্ৰীতে আপোনালোকে সম্পূৰ্ণ এডভাইচ পাব। ইয়াৰ লগতে আপোনালোকে আইন সংক্ৰান্তীয় বা গোচৰ সংক্ৰান্তীয় যিখিনি প্ৰয়োজনীয় সুবিধা বা প্ৰয়োজনীয় আপোনালোকে ছাৰ্ভিচ গোটেইখিনি লিগেল ছাৰ্ভিচ অথৰিটিৰ দ্বাৰা ফ্ৰীতে পাব পাৰে, য'ত আপোনালোকৰ এটকাও খৰচ নহয়। এতিয়া কথা হ'ল কেনেদৰে আপুনি এপ্লাই কৰিব এই ছাৰ্ভিচসমূহৰ কাৰণে। গতিকে এই ছাৰ্ভিচসমূহৰ কাৰণে, এই সুবিধাসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বিভিন্ন স্তৰত লিগেল ছাৰ্ভিচ অথৰিটিৰ কমিটি আছে। যেনেকৈ তালুক লেভেলত আছে আপোনাৰ তালুক লিগেল ছাৰ্ভিচ অথৰিটি। ডিষ্ট্ৰিক্ট লেভেলত আছে, জিলা লেভেলত যে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি। আৰু ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি আছে, তাৰ লগতে হাইকোৰ্ট লিগেল ছাৰ্ভিচ কমিটি আছে। ইয়াৰ লগতে নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটি আছে আৰু তাৰ লগতে সুপ্ৰিম কোৰ্ট লিগেল ছাৰ্ভিচ কমিটি আছে। যেতিয়া আপোনালোকে কোনো এটা গোচৰ তালুকত চলাব বা ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিত চলাব, ডিষ্ট্ৰিক্টত চলাব, তেতিয়া আপোনালোকে তালুক বা ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিত আপোনালোকে আবেদন কৰিব পাৰে। যেতিয়া আপুনি ষ্টেট লেভেলৰ কিবা এটা আইনী বিষয়ত আপোনালোকে ছাৰ্ভিচ ল'ব বিচাৰিছে, ফ্ৰী লিগেল এইড ছাৰ্ভিচ, তেতিয়াহ'লে আপোনালোকে ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি নাইবা হাইকোৰ্টৰ থকা হাইকোৰ্ট লিগেল ছাৰ্ভিচ কমিটিত আপোনালোকে আবেদন কৰিব পাৰে। আৰু যেতিয়া আপোনালোকে গোচৰ সুপ্ৰিম কোৰ্টত চলাব বিচাৰে আৰু আপোনাক লিগেল ছাৰ্ভিচৰ প্ৰয়োজন আছে ফ্ৰী লিগেল ছাৰ্ভিচৰ, তেতিয়াহ'লে আপোনালোকে সুপ্ৰিম কোৰ্ট লিগেল ছাৰ্ভিচ কমিটি নাইবা নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিত আপোনালোকে আবেদন কৰিব পাৰে। এতিয়া আহোঁ আমি কেনেদৰে আপুনি এপ্লাই কৰিব। যেতিয়া আপুনি আবেদনখন দিব তেতিয়া আপুনি ডিষ্ট্ৰিক্ট বিষয়ৰ লেভেলত হ'লে আপোনাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফ্ৰণ্ট অফিচ আছে, তাত আপোনালোকে গৈ পেলাই আবেদন দিব পাৰে। এখন আবেদন লিখিব লাগিব যে আপোনালোকক কিয় লাগে লিগেল ছাৰ্ভিচ আৰু কেনেকুৱা ধৰণৰ লিগেল ছাৰ্ভিচ লাগে, সেইটো লিখি পেলাই আপুনি জমা কৰিব আৰু ইয়াৰ লগতে আপুনি প্ৰয়োজনীয় নথি পত্ৰ আপুনি দিব লাগিব।
দ্বিতীয়তে আপোনাৰ যেতিয়া ষ্টেট লেভেলত বা হাইকোৰ্টত গোচৰ চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকে হাইকোৰ্টৰ লিগেল ছাৰ্ভিচ কমিটিত ফ্ৰণ্ট অফিচ আছে তাত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰে নাইবা তাত আবেদন কৰাৰ লগতে আপোনালোকে অনলাইনো ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যেতিয়া আপোনালোকে আবেদন কৰিব ডিষ্ট্ৰিক্টত নাইবা ষ্টেটত তেতিয়াহ'লে আপোনালোকৰ সেই ফিজিকেল এপ্লিকেশ্যন দিলে আপোনালোকক এপইণ্টমেণ্ট যিজন আপোনাৰ ন্যায্য অধিবক্তা তেখেতৰ এপইণ্টমেণ্টৰ কপি এটা আপোনাক দিব লগতে আপোনাৰ যে এডভোকেট এপইণ্ট হৈ গৈছে বা লিগেল ছাৰ্ভিচ আপোনাৰ এপ্ৰুভ হৈ গৈছে তাৰ বিষয়ে আপোনাক জনাব যদি আবেদন নাকচ হয় তেতিয়াহ'লে সেই বিষয়টো আপোনালোকক নিশ্চয় জনাব এতিয়া সুপ্ৰিম কোৰ্টত যেতিয়া আপোনালোকে সুপ্ৰিম কোৰ্টৰ কাৰণে গোচৰৰ কাৰণে আপোনালোকে অধিবক্তা নিয়োগ কৰিব তেতিয়াহ'লে আপোনালোকে নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিৰ যিটো ৱেবছাইট আছে তাত আপোনালোকে গৈ পেলাই আপোনালোকৰ লিগেল ছাৰ্ভিচৰ কাৰণে এপ্লিকেশ্যন দিব পাৰে নাইবা আপোনালোকে মেইল যোগেও নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিক আপোনালোকে জনাব পাৰে সুপ্ৰিম কোৰ্ট লিগেল ছাৰ্ভিচ কমিটিকো আপোনালোকে আবেদন কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই লিংকত গৈ পেলাই আপোনালোকে মেইলো কৰিব পাৰে আৰু আপোনালোকে যিটো নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা ফ্ৰী লিগেল এইড ছাৰ্ভিচ পাব পাৰে ইয়াৰ লগতে আপোনালোকক জনাওঁ মই যে আপোনালোকে গোচৰ এটা চলাই আছে কিন্তু আগতে আপোনালোকৰ পাৰ্চনেলি এডভোকেট এপইণ্ট কৰিছিলে কিন্তু আপোনালোকৰ হঠাতে আপোনালোকে এডভোকেটৰ ফিজ দিব নোৱাৰা হ'ল আপোনালোকক ফ্ৰী লিগেল এইডৰ প্ৰয়োজন হ'ল বা যিকোনো কাৰণত ফ্ৰী লিগেল এইডৰ প্ৰয়োজন হ'ল তেতিয়া আপোনালোকে আধাতেও যিকোনো সময়ত গোচৰ এটা চলি থকাৰ যিকোনো সময়ত আপুনি ফ্ৰী লিগেল এইড ছাৰ্ভিচৰ কাৰণে আবেদন কৰিব পাৰে গতিকে আপোনালোকে সম্পূৰ্ণভাৱে ইয়াত নিজৰ ইচ্ছামতে আপোনালোকে লিগেল এইড ছাৰ্ভিচৰ কাৰণে আবেদন কৰিব পাৰে য'ত আপোনালোকে ফ্ৰী লিগেল এইড পাব ইয়াতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে মোক যিকোনো সমস্যাৰ কাৰণে সুধিব পাৰে মোৰ জ্ঞান অনুসৰি আপোনালোকৰ সকলো মই প্ৰশ্নৰ উত্তৰ দিম ইয়াৰ মাজতে মই ক'ব বিচাৰিছোঁ মোৰ এই চেনেলত যিবিলাক মোৰ নতুন ভিউৱাৰ্ছে ভিডিঅ'বোৰ চাই আছে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক যাতে আপোনালোকক মই এনেধৰণে ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ আৰু আপোনালোকে অনতিপলমে এই ভিডিঅ'বোৰ পাই থাকিব পাৰে গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে তেতিয়াহ'লে আপোনালোকে এইবোৰ লাইক কৰিব লগতে আপোনালোকৰ সমস্যাবোৰ কমেণ্ট কৰিব আৰু আপুনি যদি ভাবে যে মোৰ এই ভিডিঅ'য়ে কাৰোবাৰ উপকাৰ কৰিব পাৰে তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব এতিয়া মই আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ যে লিগেল এইড ফ্ৰী লিগেল এইড ছাৰ্ভিচ পাবলৈ হ'লে কি যোগ্যতা থাকিব লাগিব বা কেনেকুৱা ধৰণৰ লোকক ফ্ৰী লিগেল এইড ছাৰ্ভিচ প্ৰদান কৰা হয় এই বিষয়ত আপোনালোকক মই ক'বলৈ হ'লে বহুত ধৰণৰ মানুহক ফ্ৰী লিগেল এইড ছাৰ্ভিচ পাব পাৰে কিন্তু সকলোৱে এই ফ্ৰী লিগেল এইড ছাৰ্ভিচৰ সুবিধাখন নাপায় যেনেকুৱা ধৰক ST বা SC মানে আপোনাৰ শিডিউল্ড কাষ্ট আৰু শিডিউল্ড ট্ৰাইব শিডিউল্ড কাষ্ট আৰু শিডিউল্ড ট্ৰাইবৰ যিকোনো মানুহে ফ্ৰী লিগেল এইড ছাৰ্ভিচৰ কাৰণে আবেদন কৰিব পাৰে দ্বিতীয়তে মহিলা বা শিশু যদি ফ্ৰী লিগেল এইডৰ প্ৰয়োজন হয় তেতিয়াহ'লে ফ্ৰী লিগেল এইড ছাৰ্ভিচৰ কাৰণে সুবিধাৰ কাৰণে আবেদন কৰিব পাৰে আৰু যিবিলাক ব্যক্তি হিউমেন ট্ৰাফিকিঙৰ বলি হৈছে বা বেগাৰ মানে নি পেলাই কাৰোবাক আপোনালোকে দেখিছে যে মহিলা কিছুমানক বিক্ৰী কৰি দিয়ে বা শিশু কিছুমানক বিক্ৰী কৰি দিয়ে নাইবা ভিক্ষা খুজিবৰ কাৰণে লগায় তেনেকুৱা ধৰণৰ যদি কিবা গোচৰত আপোনাক ফ্ৰী লিগেল এইডৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে আপুনি ফ্ৰী লিগেল এইড পাব পাৰে আৰু যিবিলাক ডিচেবল যেনে যিবিলাক আপোনাৰ ধৰক কিবা ডিছএবিলিটি আছে তেতিয়াহ'লে আপোনালোকে ফ্ৰী লিগেল এইড ছাৰ্ভিচ পাব পাৰে তাৰ লগতে যদি কিছুমান দুৰ্যোগ যেনেকুৱা প্ৰাকৃতিক দুৰ্যোগো হ'ব পাৰে বা অন্য কিছুমান দুৰ্যোগ হ'ব পাৰে য'ত লিগেল ছাৰ্ভিচ অথৰিটিয়ে বিবেচনা কৰে যে আপোনাক ফ্ৰী লিগেল এইড ছাৰ্ভিচৰ প্ৰয়োজন আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো আপোনালোকে ফ্ৰী লিগেল এইডৰ সুবিধাকণ গ্ৰহণ কৰিব পাৰে ইয়াৰ লগতে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ হয় যে কোনোবা জেলত আছে বা চিলড্ৰেনছ হোমত আছে বা জুবিনেলৰ হোমত আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে শিশু যদি কোনোবা অভিযুক্ত থাকে বা কোনোবা যদি কাষ্টডিত থাকে আৰু তেওঁৰ ইনকাম প্ৰত্যেকখন চৰকাৰে প্ৰত্যেকটো লেভেলৰ কাৰণে বেলেগ ধৰণে ইনকামৰ সীমাৰেখা ধৰি দিছে আৰু এই সীমাৰেখাবোৰ আপোনালোকে লিগেল ছাৰ্ভিচ অথৰিটিৰ যেতিয়া আপোনালোকে ৱেবছাইটত যাব তাত আপোনালোকে পাব হয়তো আৰু নহ'লে আপোনালোকে যেতিয়া লিগেল ছাৰ্ভিচ অথৰিটিৰ অফিচ আপোনালোকে ভিজিট কৰিব তেওঁলোকৰ কাৰ্যালয় ভিজিট কৰিব তেতিয়াও আপোনালোকে পাই যাব যে কিমান টকাৰ তলত উপাৰ্জন হ'লে আপোনালোকে ফ্ৰী লিগেল এইড ছাৰ্ভিচ পাব পাৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে ফ্ৰী লিগেল এইড পাব পাৰে গতিকে এইবোৰ হ'ল ফ্ৰী লিগেল এইডৰ ব্যৱস্থা আৰু লগতে ফ্ৰী লিগেল এইড ছাৰ্ভিচ কেনেদৰে পাব পাৰে তাৰ বিষয়ে আপোনালোকে জানিলে তো ভিউৱাৰ্ছ মই ভাবোঁ যে আজি আপোনালোকক এই ভিডিঅ'টোৱে বহুতখিনি হয়তো জ্ঞান দিলে যে আপোনালোকে
পইচাৰ কাৰণে চিন্তা কৰিব নালাগে, কিন্তু আপোনালোকে গোচৰ চলাই পেলাই আপোনালোকে ন্যায় পাব পাৰে আৰু আপোনালোকে নিজৰ ইচ্ছামতে অধিবক্তাও নিয়োগ কৰিব পাৰে, আপোনালোকে পইচাও খৰচ কৰিব নালাগে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই লৈ আহি থাকিম আগলৈও। গতিকে তাৰ বাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে এই ভিডিঅ'বোৰ আপোনালোকে আপোনালোকৰ প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰক। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব আৰু তাৰ লগতে আপোনালোকে মোক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত, মই যিটো আপোনালোক ক'লে লিংকটো ডিছক্ৰিপশ্যনত আছে, আৰু ফেচবুকতো আপোনালোকে মোক ফ'ল' কৰিব পাৰে, তাতো আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত আছে। আৰু লগতে যিমানখিনি সুবিধাৰ কথা মই ক'লোঁ, এই সকলোবোৰ সুবিধাৰ বিষয়ে ডিটেইলছ মই ডিছক্ৰিপশ্যনত লিখি দিম, তাৰ লগতে লিংকবোৰো দি দিম। আপোনালোকে তাত গৈ পেলাই আপোনালোকে সকলো ধৰণৰ সুবিধা গ্ৰহণ কৰিব পাৰে। গতিকে আজিলৈ এৰিছোঁ, আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক পুনৰ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে আৰু কুশলেই থাকিব, আৰু কোনো ধৰণৰ গোচৰ আপোনালোকৰ বিৰুদ্ধে হোৱাটো বা আপোনালোকে গোচৰ দিব লগাটো মই নিবিচাৰোঁ। কিন্তু যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা হয়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ফ্ৰী লিগেল এইডৰ ব্যৱস্থা লৈ পেলাই আপোনালোকে গোচৰ চলাই পেলাই ন্যায় পাব পাৰিব। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে এনেদৰে চাই থাকিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই নিজৰ কৰি লৈ যাম। গতিকে ধন্যবাদ।